बावैसो सान सिगां जालांनाय क'क्राझारनि पुलिसनि नंखाय एनकाउन्टाराव सानै बर' लाइमोनफोरा जिउ खोमानांदोंमोन। बे नंखाय एनकाउन्टाराव जोंसार मुसाहारि आरो जनक कुमार ब्रह्मआ थैदोंमोन। दिनै बिपिएफनि मोनसे थान्दै हान्जाया थैनायनि न'खराव थांनानै खौरां लाहैयो। बे थान्दै हान्जायाव दङमोन बिपिएफनि एमएलए रबिराम नार्जारि, दुर्गादास बर', एमसिएलए देरहासार बसुमतारि, प्रकाश ब्रह्म, पानिराम ब्रह्म, जेम्स बसुमतारि आरो प्रभात बसुमतारि मोनहा। पुलिसनि गुलि जानांनाय न'खराव थांनाय समाव खौरांगिरिनि सिगाङाव बिपिएफआ कमिशनार लेभेलनि नायबिजिरनायखौ बेरेखा खालामनायनि बाथ्रा फैया होननानै एमएलए रबिराम नार्जारि बिथाङा बुङो। लोगोसे बिथाङा बुंबावोदि राहा गैयै जानानैसो बारग' एनडिबिफोरा दंफांनि फालांगि खालामनानै जानो गोनां जादों। बिथांमोननो फिन फसंथान होगोन होनना दासिमबो सोरखारा होआखै आरो हमनानै थानायाव दोननायखौ नंखाय एनकाउन्टार खालामनाया सिगाङावनो फाव फान्दायनाय होनना बिथाङा बुङो। तात्क्षणिकभाৱে जितु এটা মানে কমিশনাৰ লেভেলৰ পৰা ইনকুৱাৰী কৰিবৰ কাৰণে যিটো কমিটি বহুৱাই দিছে, আমি সেইটো বিৰোধিতা কৰাৰ কোনো প্ৰশ্নই নাহে। এইটো চৰকাৰে তেওঁলোকৰ দায়িত্ব কৰিছে। এতিয়া ৰাইজৰ ডিমাণ্ডটো এতিয়া চৰকাৰৰ ফালৰ পৰা শুনাৰ প্ৰয়োজন আছে। আমাৰ বৰ্তমান অসমৰ যিখন চৰকাৰ আছে, আমাৰ এই অসমৰ ভূমিপত্ৰ খেলঞ্জীয়াবিলাকৰ হিতৰ কাৰণে কাম কৰিব বুলি কৈছে। ট্ৰাইবেল বা জনজাতিসকলৰ পিছ পৰি থকা জনগোষ্ঠীৰ কাৰণে কাম কৰিবলৈ এই চৰকাৰখনৰ এটা এজেণ্ডা আছে, দায়িত্ব কৰ্তব্য আছে বুলি যিহেতু কৈছে। এতিয়া আমাৰ ইয়াত জনজাতি মানে ট্ৰাইবেল আমাৰ বড়ো ভাই, নিৰ্দোষী বড়ো ভাই এজনক গুলীয়াই হত্যা কৰা হ'ল, দুজনক গুলীয়াই হত্যা কৰা হ'ল। গতিকে ট্ৰাইবেল ভাই বন্ধুসকলৰ হিতৰ কাৰণে কাম কৰা চৰকাৰৰ যিটো দায়িত্ব কৰ্তব্য, সেইটো মনত ৰাখি পেলাই নিশ্চয় অসম চৰকাৰে বৰ্তমান বড়ো ৰাইজে দল সংগঠনবোৰে আৰু লগতে বিভিন্ন অসমৰ দল সংগঠনসমূহে যেনেকৈ দাবী জনাইছে CBI ইনকুৱাৰী বহাব লাগে, সেইটো সোনকালে CBI ইনকুৱাৰী বহুৱাই পেলাই নিজৰ দায়িত্ব কৰ্তব্য প্ৰমাণিত কৰিব লাগে। ইয়াৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। তো একো হোৱা নাই। চৰকাৰে অহাৰ লগে লগে যথেষ্ট তেওঁলোকে পদক্ষেপ লৈছে হাতত। যেনেকৈ আমাৰ যিবিলাক ড্ৰাগছ মাফিয়াসকলৰ যিটো এটা কি আছিলে, এইবিলাক চিণ্ডিকেট আছিলে, উৎখাত কৰিব পাৰিলে। ঠিক যেনেকৈ মানে গৰু চোৰাং ব্যৱসায়ী অসমত আছিলে, ক'ৰবাত ডাকাইত ক'ৰবাত মানে তেনেকুৱা ধৰণৰ মানে এইবিলাক গেং যদি আছিলে, সেইবিলাক উৎখাত কৰিব পাৰিছে। এতিয়া ইয়াত কি কাৰণত হৈ গ'ল এইটো আপোনাসকলে চবেই জানে যে চাৰেণ্ডাৰী NDFBৰ ল'ৰা মূল হোটেলে ঘূৰি অহাৰ পাছত এতিয়া ঘৰৰ পোহপাল কৰিবৰ কাৰণে একো ব্যৱসায়, একো চাকৰি বাকৰি নাই, একো ইনকামৰ উপাৰ্জনৰ ব্যৱস্থা নাই, যাৰ কাৰণে কাঠৰ ব্যৱসায় কৰা বুলি আমি গম পাওঁ। আৰু কাঠৰ ব্যৱসায় কৰিবলৈ যাওঁতে দিনে ৰাতি ঘূৰিব লগা হোৱাৰ কাৰণে তেখেতসকলে হয়তোবা সেই সময়ত ক'ৰবা মানে সন্দেহবশতঃ ৰাইজৰ এই কাঠৰ ব্যৱসায় কৰা মানুহবিলাকেও ৰাইজেও যিহেতু কেতিয়াবা খেদি মানে ধৰিব বিচাৰে, তেখেতসকলে হয়তো ৰাইজৰ ৰসত পৰিছিল আৰু ইয়াত পুলিচে ধৰি লৈ গ'ল। টানাত আছিলে, কিন্তু টানাৰ পৰা কাষ্টডিত থকা মানুহজনক আনি পেলাই গুলীয়াই হত্যা কৰা, সেইটো এটা ব্যতিক্ৰম ঘটনা হৈ গ'ল। একেবাৰে মানে পৰিকল্পিত ঘটনা, কল ব্লাডেড মাৰ্ডাৰ, এইটো যে ইয়াত সংগঠিত কৰিছে। ইয়াৰ কাৰণেহে আমি দাবী জনাইছোঁ যে CBI ইনকুৱাৰী আমাক লাগে। আমি কোৱা নাই যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন অসমত ভংগ হৈছে, সেইটো আমি কোৱা নাই যে এজন দুজন পুলিচ অফিচাৰৰ ভুলৰ কাৰণে চৰকাৰক আমি বিফলতাৰ তেনেকুৱা চাৰ্টিফিকেট দিয়াটো ঠিক নহ'ব। থেংক ইউ। बिपिएफनि एमएलए दुर्गादास बर' बिथाङाबो क'क्राझारनि जाथायखौ CBIनो नायबिजिरहोनांगौ होननानै बुङो। আমি যি যৎপৰোনাস্তি আমি সহায় কৰিব বিচাৰিছোঁ আৰু তেওঁলোকৰ পৰা বিষয়সমূহ জানি আমি তেওঁলোকৰ ভৱিষ্যতেও এই পৰিয়ালটোৰ দায়িত্ব আমি কেনেধৰণে তেওঁলোকক সহায় কৰিব পাৰোঁ। কাৰণ আজি এটা দিন, এটা মাহ বা এক বছৰ নহয়, খুব কম বয়সত মৃতকৰ পত্নীগৰাকী বিধৱা হৈছে আৰু তেওঁৰ ভৱিষ্যত যিটো শিশু জন্মিছে, গোটেই দীঘলীয়া পৰিক্ৰমা আছে জীৱনত। আমি তেওঁলোকক সহায় কৰিব লাগিব যেনেকৈ পাৰোঁ। ৰাজ্য চৰকাৰ, BTC চৰকাৰ, তেওঁলোককো আমি প্ৰেছাৰ কৰিম আৰু ৰাজ্য চৰকাৰকো প্ৰেছাৰ কৰিম তেওঁলোকক যাতে সংস্থাপিত কৰে। কিন্তু দুখৰ বিষয়, যিটো এনকাউণ্টাৰ বুলি তেওঁলোকে পুলিচে বাৰে বাৰে প্ৰতিপন্ন কৰিব চেষ্টা কৰিছে, অসমৰ গৃহমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক ৰিপৰ্ট দি তেওঁলোকে কনভিন্স কৰাবলৈ চেষ্টা কৰিছে। ইয়াৰ স্থানীয় লোকসকল কোনেও কিন্তু সেইটো বিশ্বাসত লোৱা নাই। আৰু আমি দেখিছোঁ যে যিগৰাকী ব্যক্তিক, এগৰাকী ইনজিয়ৰী ব্যক্তি
এটা এক্সিডেণ্টত তেওঁলোকক লৈ আহিছে, লৈ আহি তেওঁলোকে পিছদিনা সেই মানুহগৰাকীক তেওঁলোকে এক্সট্ৰিমিষ্ট বুলি গুলীয়াই মৰাটো হ'ল যেনিবা এক্সট্ৰিমিষ্ট মই ধৰিলোঁ। কোনে অধিকাৰ দিছে থানাৰ পৰা ধৰি লৈ গৈ গুলীয়াবৰ কাৰণে? তেওঁলোককতো অধিকাৰ দিয়া নাই। আইন আছে, কানুন আছে। আইন কানুনে যদি তেওঁ যদি প্ৰমাণ হয় যে তেওঁ এক্সট্ৰিমিষ্ট হয়, আইন কানুনে তেওঁক শাস্তি দিলেহেঁতেন। কিন্তু আজি আমি যিটো দেখিছোঁ, শাস্তি দিয়াৰ সলনি, তেওঁক আইনৰ সহায় দিয়াৰ সলনি ওলোটাকৈ পুলিচ বিভাগে নিজেই তেওঁলোকৰ আইন হাতত তুলি লৈ আজি সেইগৰাকীক গুলীয়াই হত্যা কৰিলে। আমি গৰিহণা দিছোঁ আৰু যিগৰাকী পুলিচ বিষয়াৰ নেতৃত্বত আৰু যিবিলাক পুলিচ বিষয়াই জিৰো দূৰত্বৰ পৰা, শূন্য দূৰত্বৰ পৰা হত্যা কৰিলে তেওঁলোকে যাতে পানিছমেণ্ট পায় কৰি ডিমাণ্ড কৰিছে। আমিও সমগ্ৰ বিধায়িনী দল আৰু MCLA-সকলে লগ লাগি পৰিয়ালটো যাতে ন্যায় পায় আমি CBI ইনকুৱাৰী দাবী কৰিছোঁ। লগে লগে আমি এইটোও বিচাৰিম যে সমগ্ৰ BTC এৰিয়াত যাতে শান্তি বাহাল ৰাখে, কোনো যাতে নতুন উগ্ৰপন্থী দলৰ জন্ম লৈ প্ৰতিবাদ কৰিবলগীয়াৰ পৰিস্থিতি নহয়, সেইটো ৰাজ্য চৰকাৰ আৰু BTCত থকা চৰকাৰখনৰো কিন্তু তেওঁলোকৰ দায়িত্ব আছে। ৰবিৰাম বড়ো ডাঙৰীয়াই, নাৰ্জাৰী ডাঙৰীয়াই এইমাত্ৰ কৈছে যে পুনৰ সংস্থাপন হ'ব বুলি বহু চৰকাৰৰ ওচৰত তেওঁলোকে চাৰেণ্ডাৰ কৰাসকলে আজি তেওঁলোকৰ নিজৰ জীয়াই থকাৰ পথৰ কাৰণে তেওঁলোক চিন্তিত হৈ আছে। আমি কেইবাবাৰো অসম চৰকাৰত এইবাৰ হৈ যোৱা এছেম্বলিত আমি কুৱেশ্যন দিছোঁ। আমাৰ মাজবাটৰ MLA চৰণ বড়ো ডাঙৰীয়াই দিছে, নাৰ্জাৰীয়ে দিছে আৰু ময়ো গোটেই বিষয়টোৰ ওপৰত দিছোঁ। কিন্তু এটাও কুৱেশ্যন, ষ্টাৰ কুৱেশ্যনো নহ'ল, নাইবা মৌখিক উত্তৰৰ কাৰণেও আমি সেই কুৱেশ্যনসমূহ আমি নাপালোঁ। কিন্তু আমি তেখেতসকলৰ এনেকুৱাই যদি হয়, তেতিয়াহ'লে আমাৰ যিসকল লোক জংঘলৰ পৰা গুচি আহি সাধাৰণ জীৱন যাপন কৰিছে, অসম চৰকাৰ ৰাজ্য চৰকাৰৰ লগত চুক্তি কৰিছে, তেওঁলোকৰ মনবোৰ ভাঙি যোৱাটো স্বাভাৱিক। আমি তেওঁলোকক কেনেদৰে সংস্থাপিত কৰিব পাৰোঁ? ৰাজ্য চৰকাৰৰ বহুত স্কোপ আছে। 1 লাখ চাকৰি দিব, 35,000 পুলিচত চাকৰি দিব। ইয়াতে উগ্ৰপন্থী চাৰেণ্ডাৰ কৰা মাত্ৰ কেইজনমান আছে, তেওঁলোকক কিয় তাত চাকৰি দিব নোৱাৰে? এই 35,000 পুলিচত তেওঁলোকে বেটেলিয়নত কিয় তেওঁলোকক চাকৰি দিব নোৱাৰে উপযুক্তসকলক? তাৰোপৰি চিভিল ছাৰ্ভিচত যিসকল কোৱালিফাইড ল'ৰা তেওঁলোকক কেলেই চাকৰি দিব নোৱাৰে? এই সুযোগটো ৰাজ্য চৰকাৰে গ্ৰহণ কৰক, আৰু নহ'লে এই অঞ্চলৰ যি সমস্যাই যদি হৈ থাকে, সেই সমস্যাৰ মোকাবিলা কৰিবৰ কাৰণে ইয়াৰ যুৱকসকলে কিবা ভুল সিদ্ধান্ত ল'লে ইয়াৰ কাৰণে দায়ী কিন্তু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ হ'ব। আমি বিচাৰিম, আমি বিৰোধী পক্ষত থকা দল হিচাপে আমি বিচাৰিম যাতে BTC অঞ্চলত শান্তি বিৰাজ কৰে। শান্তিৰ নাম কৈ অশান্তিৰ যদি ইয়াত পুলিচে সৃষ্টি কৰিব বিচাৰে, সেইটো ইয়াৰ কাৰণে ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য কিন্তু একো নহ'ব। থেংক ইউ।